বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল ভেদেলী লতা পাতেৰে বনোৱা পকৰি। এই পকৰিটো আপোনালোকে ভাতৰ লগত খাই খুবেই ভাল পাব। আহকচোন এই ৰেচিপিটো কেনেকৈ বনাই চাই লওঁ। পকৰি বনাবলৈ এইখিনি বস্তু প্ৰয়োজন। কেইটুকুৰামান আদা আৰু নহৰু লৈ লৈছোঁ আৰু কেইটামান জলকীয়া লৈ লৈছোঁ আৰু 2 মুঠি ভেদাইলতাৰ পাত লৈ লৈছোঁ আৰু আধা কাপ দাইল আৰু এমুঠি চাউল আৰু 2টামান জলকীয়া 5 মিনিট আগতে তিয়াই ৰাখিছোঁ। এতিয়া মই ভেদাইলতাৰ পাতখিনি সৰু সৰুকৈ কাটি লৈছোঁ। পাতখিনি কটা হৈ গৈছে। এতিয়া মই ইয়াতে আদা, নহৰু, জলকীয়া আৰু তিয়াই থোৱা দালি আৰু চাউলখিনি ইয়াতে দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে পেষ্ট বনাই ল'ম। আৰু নিমখ 1 চামুচ ইয়াতে দি দিছোঁ। এয়া চাওক, পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই বাটি এটাত পেষ্টখিনি উলিয়াই ল'ম। এতিয়া মই ইয়াতে 1 চামুচ ৰংগুড়া দি দিছোঁ, 1 চামুচ জিৰাৰ গুড়া দি দিছোঁ আৰু সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে মিহলাই ল'ম। তেলখিনি গৰম হোৱাৰ পিছত মই চামুচ এখনেৰে পেষ্টখিনি অলপ অলপকৈ দি দিছোঁ। পকৰিখিনি বনোৱাৰ সময়ত আপুনি গেছৰ জুইটো অকণমান কমাই ৰাখিব। পকৰিখিনি আপুনি ভালদৰে লৰাই থাকিব, নহ'লে লাগি ধৰিব। এতিয়া এটা ছাইড হোৱাৰ পিছত আনটো ছাইড হ'বলৈ দিছোঁ। সময় সময় পকৰিকেইটা লাৰি থাকিব, নহ'লে জ্বলি যাব পাৰে। পকৰিকেইটা ৰেডি হৈ গৈছে। এতিয়া মই পকৰিকেইটা নমাই থৈ দিম। চাওক, পকৰিকেইটা ৰেডি হৈ গৈছে। আপোনালোকে ভাতৰ লগত খাই চাব, খুবেই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।